লোহা গৰম হৈ থাকোঁতেই হাতুৰিৰ কোব দিব লাগিব। এতিয়াই যদি আমি আমাৰ কাম কৰি ল'ব নোৱাৰোঁ, ভৱিষ্যতে আৰু এনেকুৱা সোণালী সুযোগ নাপাম। মই এতিয়াহে বুজিছোঁ আপোনাৰ উদ্দেশ্য কি আছিল। কিয় ইমান সহজতে আপুনি প্ৰিয়াক আয়ুষৰ ভণ্টি বুলি জনাৰ পিছতো খং কৰা নাছিল? তোমাক কৈছিলোঁ নহয় পিছত বুজিবা বুলি। এতিয়া বুজিলাতো? দেখিলা মই কেনেকৈ আয়ুষক ডাইৰেক্ট এটেক নকৰাকৈ আয়ুষ বিষত চটফটাবলৈ ধৰিছে। তাৰ নিজৰ মানুহে আজি তাৰ বুকুৰ বিষৰ কাৰণ হ'ল। বেচেৰা, সি চাগে ভবাই নাছিল কি তাৰ লগতো এনেকুৱা হ'ব পাৰে। সি মোৰ মানুহক আঘাত কৰি মহান হ'ব বিচাৰিছিল, আৰু আজি সিয়ে নিজৰ ভায়েক ভনীয়েকৰ চকুত ভিলেইন হৈ গ'ল। দেখিলা, ভগৱানেও মোক সহায় কৰিলে। ঋতুক সেই প্ৰিয়াৰ বন্ধু কৰি, নহয়নে ছাৰ? চাবা মই এতিয়া কেনেকৈ দেৱক সম্পূৰ্ণৰূপে মোৰ মতে নচোৱাম।